গাইছ সদায় সদায় কিমান সুৰা ভাত খাব গতিকে গাহৰি আনিলোঁ বিষ্ণুদাই মই মজাকৈ ইফালে বইল কৰি লৈছোঁ আৰু আলুটো কাটি দিলোঁ আলু কাটি এতিয়া মজাকৈ গাহৰিটো ডাঙৰ হৈ আছে বিষ্ণুদাক সৰু কৰিবলৈ দি দিওঁ বোলে বিষ্ণুদা সৰু কৰাত লাগি গ'ল নহয় আৰু এইফালে মই কুকাৰ নহয় চৰুটো পাতিবলৈ আছে মই লগেটো কেৰাহীটো পাতি দিলোঁ কেৰাহীটো পাতি ইয়াত কি দিব লাগিব এতিয়া ফাৰ্ষ্ট আমি দিব লাগিব ইয়াত তেল দি দিছোঁ গাইজ এইফালে দি দিলোঁ পিঁয়াজ দিয়াৰ পিছতে আমি দিব লাগিব এতিয়া মাংস বইল কৰি থোৱা মাংস বিষ্ণুদাই কাটিলে সৰু সৰু কৰি এতিয়া আমি দি দিছোঁ মাংসটো দি অলপ ল'ব লাগিব এয়া হেতাটো ঘূৰাই দিছোঁ আজি মাংস খাবা আৰু ৰাতিপুৱাই গাহৰি তাতে দেওবাৰ নক'ব আৰু গাইজ পলিথিনত খুন্দি থোৱা আদা নহৰু পেষ্ট দি দিছোঁ মাংসৰ ওপৰত যাতে সুগন্ধি হৈ যায় মাংসটো বনি গ'ল এইটো চক এতিয়া ধুনীয়াকৈ কুকাৰত ভাতটো পাতি লওঁ ভাতটো পাতি পিনি ধুনীয়াকৈ খাব লাগে আৰু নে কি কয় বিষ্ণুদাই ভাত বোৱা কামত ব্যস্ত ধুনীয়াকৈ ভাতটো বাঢ়ি আছে এইফালে মই মাংসটো বিলাই আছোঁ গাইজ থালি ধুনীয়াকৈ লৈ লৈছোঁ লৈ পানি এতিয়া ধুনীয়াকৈ গাহৰিটো হেৰি এনজয় কৰি দিওঁ কেনেকুৱা লাগিছে ৰ'ব এপাক খাই চাই লৈছোঁ তাৰপিছতে কৈ আছোঁ সোৱাদটো কেনেকুৱা হৈছে বাকী ভালে হ'ব মই বনাইছোঁ যেতিয়া গাইজ মজা আল্টিমেট বাই আজিলৈ লাইক কমেণ্ট কৰিবা ভিডিঅ' দেই ধন্যবাদ